হেল্ল' মনুকৰ কি খবৰ? খবৰ নিশ্চয় ভাল চাগে, মোৰ ভালেই। আজি মই গৈ আছোঁ ৰাতিপুৱা সেয়া কলেজলৈ। আজি কাৰণ আমাৰ কাৰণে এটা গৌৰৱৰ দিন, কিয়নো আজিৰ দিনটোতেই ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল 1950 চনৰ আজিৰ দিনতেই। চাম আজি চব মাকে শিকাই গৈ আছে। আচলতে কি হৈছিলে মানে কলেজলৈ আহি আছে, শিক্ষাগুৰুসকলো লগ পাইছোঁ ঘৰতে। এতিয়ালৈকে ছাত্ৰ ছাত্ৰী অহা নাই চাগে। মই প্ৰথম মই আহি উপস্থিত হ'লোহি আমাৰ কলেজৰ গেটৰ সন্মুখত বুলি। সময় হৈছে ঠিক 7:30 বাজিব লৈছে আৰু দেখুৱাম আজি আপোনালোকক মোৰ কলেজখন পূব মাজুলী মহাবিদ্যালয় চৌপাশটো, লগতে পতাকা উত্তোলনৰ কিছু দৃশ্য। আহক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। 26 জানুৱাৰীৰ দিনটো আমাৰ কাৰণে এটা গৌৰৱৰ দিন, কাৰণ 1950 চনৰ আজিৰ দিনটোতেই আমাৰ ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল। আৰু সেই সংবিধানখন এনেকুৱা কিবা দূৰদৰ্শী ব্যক্তিৰ হাতত গঢ় লৈ উঠিছিল যে সেইখন 1950 চনৰ পৰা বৰ্তমান কাললৈকে 1950 চনৰ পৰা বৰ্তমান সময় 2021 চনৰ আজিৰ সময়লৈকে সেইখনত লিখা প্ৰতিটো কথাই বৰ্তমানলৈকে চলি আছে। কাৰণ এটা কথা কিমান দূৰদৰ্শী ব্যক্তিসকলে লিখিছিল, যিটো 1950 চনৰ সময়ৰ লগত বৰ্তমান সময় কোনো পাৰ্থক্য নিমিলে। সময়ৰ গোটেই সলনি, নীতি নিয়ম সকলো সলনি, কিন্তু সেই নীতি নিয়ম বৰ্তমানো প্ৰৱৰ্তন হৈ আছে। সেয়েহে আমি সংবিধানক শ্ৰদ্ধা কৰিব লাগে, ভক্তি কৰিব লাগে। কাৰণ ডক্টৰ B.R. আম্বেদকাৰ খচৰা কমিটিৰ সভাপতি, তেওঁৰ নেতৃত্বতেই এই সংবিধানখন বনোৱা হৈছিল। আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে 1950 চনৰ 26 জানুৱাৰীত এখন গৃহীত হৈছিল বুলি তেওঁ স্বাক্ষৰ কৰিছিল। ভাৰতৰ এই সংবিধানখন হ'ল পৃথিৱীৰ ভিতৰত দীৰ্ঘতম লিখিত সংবিধান। এই দুটা ভাষাত আছিল, প্ৰথম হিন্দী আৰু তাৰ ইংৰাজী দুটা ভাষাত এই সংবিধানখন ৰচনা কৰা হৈছে। আজি চাম কলেজলৈ শিক্ষাগুৰু অহাৰ উপস্থিত হৈছেহি, ছাত্ৰ ছাত্ৰীৰ উপস্থিতি কম, তথাপিও চাওঁ। ৰাতিপুৱা শুই উঠি আহিছোঁ, চকু তকু কৰি আছে। সকলোকে ৰিপাব্লিক ডে শুভেচ্ছা থাকিল। ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ সলনি 1950 চনৰ 26 জানুৱাৰী ভাৰতৰ সংবিধানখন গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰ পৰিগণিত হৈছিল। ৰাজ্য দিৱসটি উলহ মালহেৰে পালন কৰিব লাগে যদিও বৰ্তমান দেশৰ পৰিস্থিতি আৰু সময়ৰ লগত মিলাবৰ কাৰণে পতাকা উত্তোলনৰ কাৰ্যসূচী আৰু বিদ্যালয় চাফ চিকুণ কৰে। আজি আমাৰ মহাবিদ্যালয়ৰ গণৰাজ্য দিৱসৰ উদযাপনটি সামৰিছিল। তাৰে কিছু দৃশ্যাংশ আপোনালোকে দেখা যাওক। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे। गाहे तव जय गाथा, जन गण मंगल दायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय भारत माता की जय, भारत माता की जय।
আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি ভিডিঅ'টো পূব মাজুলী কলেজৰ কোনো ছাত্ৰ ছাত্ৰীয়ে চাই আছে তাতে তলত কমেণ্ট বক্সত আহি কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আজিলৈ সামৰিছোঁ ইমানেই ভাৰত মাতা কি জয় বন্দে মাতৰম